থাম্বনেল আৰু টাইটেল চাই যেহেতু আপোনালোকে গমেই পালে যে আজি মোৰ চেনেলে হাফ মনিটাইজ এপ্লাই কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। এইটো কাৰণে কাৰণ আপোনালোকে যেতিয়ালৈকে এইবিলাক মৰম ভাল পোৱা আগ নবঢ়ালে হয় তেতিয়ালৈকে মই এইবিলাক কৰিব নোৱাৰিলোঁ হয় বা মোৰ চেনেলে আজি হাফ মনিটাইজ হ'বলৈ সক্ষম নহ'লে হয়। সেইবাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বহুতৰ মনত কনফিউজ আছে যে মনিটাইজ কৰিলে হাফ মনিটাইজ কৰিলে কিমান টকা পালে বা ফিউচাৰত কিমান টকা পাব, ইয়াৰ পৰা বেনিফিট কি হ'ব পাৰে মোৰ চেনেলৰ বা মোৰ, এই কথা আপোনালোকক ক্লিয়াৰ কৰিম। আৰু এই কথা ক্লিয়াৰ কৰাৰ উদ্দেশ্য এটাই আছে কাৰণ আপোনালোকক মই নিজৰ পৰিয়ালৰ মানুহ, মোৰ বুকুৰ মানুহ বুলি মই ভাবোঁ। সেইবাবে আপোনালোকৰ লগত মই কোনো কথা লুকাই থ'ব নিবিচাৰোঁ। সেইবাবে মই বহুত ভিতৰুৱা কথা এটা আপোনালোকক মই শ্বেয়াৰ কৰিবলৈ যাম। আৰু যদি শুনিবলৈ আগ্ৰহ হৈ আছে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই, আৰু যিসকলে চাই আছে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লৈ সেইসকলে এটা লাইক কৰি দিব, লগতে ধুনীয়া মন্তব্যটি আগবঢ়াই দিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম তপন গোৱালা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল তপন গোৱালা ব্লগ। আজি কথা পাতিম হাফ মনিটাইজ হ'লে কি কি সুবিধা আছে বা কি নাই, কিমান টকা পায় বা কিমান টকা নাই, ইয়াৰ ওপৰতে কথা পাতিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মনিটাইজৰ বাবে দুটা ৰাস্তা আছে যিহেতু জানে। এটা হৈ গ'ল 3000 ৰাস্তা আৰু এটা হৈ গ'ল 4000 ৰাস্তা। যিটো 3000 ৰাস্তা মানে 3000 ৱাচ টাইম কমপ্লিট কৰিলে হাফ মনিটাইজৰ কাৰণে সক্ষম হয়, যিটো মই আজি হ'লোঁ। আৰু 4000ৰ বাবে এতিয়াও মই সক্ষম হোৱা নাই। তাৰ বাবে মোক 1000 ঘণ্টা ৱাচ টাইম এতিয়াও বৰ্তমান লাগে। মই বাৰু এয়াও আপোনালোকৰ মৰমৰ আশীৰ্বাদ বিচাৰি অতি সোনকালে পাই যাম। তো কথা হ'ল কি, এতিয়া হাফ মনিটাইজত মই কি পালোঁ। হাফ মনিটাইজত একোৱে নাপায় আচলতে। হাফ মনিটাইজৰ পৰা পইচা পাবলৈ 3টা অপশ্যন আছে। এটা হ'ল মেম্বাৰশ্বিপ, যিটো নেকি মেম্বাৰশ্বিপ কিনি ল'ব পাৰে। এতিয়া আপোনালোকে কিছুদিন পিছত চাবলৈ পাব যে মোৰ চেনেল ছাবস্ক্ৰাইবৰ কিনাৰত জইন বুলি এটা অপশ্যন থাকিব। সেই জইনত ক্লিক কৰি আপোনালোকে মোৰ পৰা ছাবস্ক্ৰাইবেশ্যন কিনি ল'ব পাৰিব কিবা এটা মূল্যৰ হাৰত। যেতিয়া এই ছাবস্ক্ৰাইবেশ্যন মোৰ পৰা কিনি ল'ব তেতিয়া কি হ'ব, আপুনি কমেণ্ট কৰিলে আপোনাৰ কমেণ্টটো হাইলাইট হৈ থাকিব বা বেলেগ ধৰণে দেখা দিব, য'ৰ পৰা আপোনাক ভাল লাগিব আৰু মই আপোনাৰ কমেণ্টটো বেছি ভালকৈ গুৰুত্ব দি, যদি কিবা কুৱেশ্যন থাকে সেই কুৱেশ্যনটো মই বেছি ভালকৈ গুৰুত্ব দি আপোনাক মই ৰিপ্লাই কৰিম। কথা সেয়াই। গতিকে এই ছাবস্ক্ৰাইবেশ্যনৰ পৰা একেবাৰে পইচা নাই, কাৰণ আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰ পৰা ছাবস্ক্ৰিপশ্যন কিনিব কোনে। আৰু বহুত বেছি ডাঙৰ ইউটিউবাৰ হ'লে এইটো বাৰু বেলেগ কথা আছিল। তাৰ পৰা হয়তো কোনোবাই ছাবস্ক্ৰাইবেশ্যন 100-200 মানুহে কিনি ল'লেও পাৰ মাহে 8,000 টকা এটা পাই থাকে। সেইবিলাক সিহঁতৰ কথা। আৰু এতিয়া মোৰ নিচিনা এজন ক্ৰিয়েটৰৰ কাৰণে সেইটো একেবাৰে জিৰ'। তেতিয়াহ'লে প্ৰথম দফাটো গ'ল, সেইটো হৈ গ'ল মেম্বাৰশ্বিপ। না কিনিব না ফিউচাৰত কোনোবাই কিনিব, কাৰণ মোৰ নিচিনা এজন সাধাৰণ মানুহৰ পৰা ছাবস্ক্ৰাইবেশ্যন কিনিব কোনে। আৰু দ্বিতীয়তে হৈ গ'ল চুপাৰ কইন। ধৰি লওক আপোনাক এইটো ভিডিঅ' চাই ভাল লাগিছে, তাৰ বাবে আপুনি মোক থেংকছৰ অপশ্যন এটা আহিব। এই থেংকছৰ অপশ্যন ক্লিক কৰি মোক কিবা এটা এমাউণ্ট পে' কৰি পেলাই 40 টকা, 50 টকা, 60 টকা, 200 টকা কি পাৰে এইটো আপুনি কৰিব পাৰে, যদি আপুনি ডনেট কৰিব পাৰে মোৰ চেনেলটোক মানে তথা মোক। গতিকেলৈ সেইটো জানো আপুনি কৰিব, কাৰণ মোৰ তেনেকুৱা কোৱালিটি নাই যে মোৰ ভিডিঅ'ত কোনোবাই ডনেট কৰিব। তেনেকুৱা মোৰ কোৱালিটি মোৰ গাত নাই বুলি মই ভাবোঁ। আৰু প্ৰকৃততে নাইও। বহুত সৰু সৰু ইউটিউবাৰৰ কাৰণে এইবিলাক একেবাৰে অসম্ভৱ কথা যে কোনোবাই চুপাৰ কইনছ পঠিয়াব। দ্বিতীয় দফাও গ'ল, এয়া হৈ গ'ল চুপাৰৰ কথা। এয়া একেবাৰে সাধাৰণ কথা। এই প্ৰথম দফাও কোনো নিকিনে, দ্বিতীয় দফাও কোনো নিকিনে। তৃতীয় দফাটো হৈ গ'ল শ্বপিং। মানে কি হ'ল, মই কিছুমান প্ৰডাক্ট মই মোৰ ভিডিঅ'ত মই এড কৰিব পাৰোঁ। যিখিনি প্ৰডাক্ট যদি কোনোবাই কিনি লয়, 7 টকাৰ বস্তুটো যদি আপুনি কিনি ল'ব, তেতিয়াহ'লে তাৰ পৰা মই প্ৰায় 1 টকা বা 2 টকা কিবা এটা পাম। গতিকে কিমান ডাঙৰ ডাঙৰ তেনেকুৱা চেনেল পৰি আছে, তাৰ পৰাই কোনো একো প্ৰডাক্ট বাই নকৰে, তেতিয়াহ'লে এয়াতো সাধাৰণ কথা। মোৰ নিচিনা এজন সাধাৰণ ইউটিউবাৰ পৰা যে কোনোবাই প্ৰডাক্ট বাই কৰিব, এয়াও একেবাৰে অসম্ভৱ কথা। মানে ইয়াত 3টা অপশ্যন আছে। এই 3টাৰ পৰা মই যে পইচা পাম ইয়াৰ কোনো চান্সেছে নাই। গতিকে ইয়াকে কয় হাফ মনিটাইজেশ্যন। আৰু মই যি কি নহওক মই হেপী আছোঁ, কাৰণ ইমান দিনৰ পৰা মেহনত কৰি মানে 3000 ঘণ্টা ৱাচ টাইম কমপ্লিট যে কৰিলোঁ, আজি সঁচাই মই ভিতৰৰ পৰা আপ্লুত হৈছোঁ। লগতে বহুত আপোনালোককো মৰম দিবলৈ যাচিবলৈ মন গৈছে, আৰু ভিতৰৰ কথাখিনি মই কৈ দিলোঁ। আৰু এতিয়াও 1000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিবলৈ আছে। তাৰ পৰা যদি মোৰ ভিডিঅ' আপোনালোকে চাই, তাত যদি এড লাগে, তাৰ পৰা মই আৰ্ণ কৰিব পাৰিম। আৰু এয়াই আছিলে আজিৰ মোৰ হাফ মনিটাইজৰ কিছুমান ভিতৰুৱা কথা। আশা কৰোঁ ভিডিঅ'টো চাই সকলোকে ভাল লাগিল। অৱশ্যে যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি ল'ব। লগতে ছাইডত থকা নটিফিকেশ্যন বেলটো এবাৰ ক্লিক কৰি দিব বুলি মই আশা কৰিছোঁ। লগতে ভিডিঅ'টো লাইক এটা কৰি যাব। যদি আপোনাক মই হেপী হোৱা অনুভৱটো আপোনাৰ মনত আছে, তেতিয়াহ'লে অৱশ্যে শ্বেয়াৰ কৰি দিব। নতুন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ। জয় আই অসম।